ঘোৰা আপোনাৰ অট্টালিকা আছে, বিভিন্ন প্ৰপাৰ্টি আছে, মেইনটেনেঞ্চ বঢ়িয়া আছে, নহয় জানো? আৰু মোক দেখিতো আৰু 10জন মোৰ কাৰণে মোৰ পাছত আহিব, তেওঁলোকৰ উন্নতি হ'ব, গতিকে তেনেকৈতো দেশৰ উন্নতি হ'ব। ধাৰ নিদিলে আমি কেনেকৈ চলিম, ৰাইজসকল কেনেকৈ চলিব? বৰ্তমান দুখীয়া মানুহ আছে, এই সময়ত যিটো চিটুৱেশ্যন চলি আছে, এই সময়ত বহুত ধাৰ হৈ গৈছে মানুহ, কিন্তু ধাৰ দিবই লাগিব, দোকানীয়ে ধাৰ দিবই লাগিব আমাক। ধাৰ নিদিলে আমি ৰাজপথত ওলাব লাগিব, ধাৰ লৈ আমি সকলোকে আনি হয়তো আন্দোলনত নামিব লাগিব। হয়, মুদৈ ডাঙৰীয়া, আপুনি ঠিকেই কৈছে। আমি আপোনাক ৰখাব লাগিব। আমি এতিয়া যাব বিচাৰিছোঁ সুক্ষ সন্থাৰ সচিব, আমাৰ মাজত উপস্থিত আছে সুক্ষ সন্থাৰ সচিব ধনীৰাম খুদ। নিশ্চয়। হয়, তেখেতৰ আপোনাৰ বক্তব্য। পোনপ্ৰথমে মই আমিয়ে ভগৱান চেনেলৰ সমূহ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰিছোঁ, এনেকুৱা সুন্দৰ অনুষ্ঠান এটালৈ মোক নিমন্ত্ৰণ জনাইছে। আৰু সকলো দৰ্শকবৃন্দকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ সুদ সংগ্ৰহ অভিযানৰ আপোনালোকে যথেষ্ট অৰিহণা যোগাই আছে। কথা হ'ল সুদ দিবই লাগিব, আমি সুদলৈ পইচা দিম, এইটো আমাৰ ন্যায্য। সুদৰ জৰিয়তে দেশত নৱজাগৰণৰ সৃষ্টি হৈছে, অৰ্থনৈতিক নৱজাগৰণৰ সৃষ্টি হৈছে। কোনোবাই সুদৰ পইচা দিব পৰা নাই, ডেটছ নট এ মেটাৰ। কথা হ'ল দৰকাৰ হ'লে আমি সোণ ল'ম, দৰকাৰ হ'লে আমি মাটি সম্পত্তি সকলো ল'বলৈ সাজু থাকিম, কিন্তু আমাক সুতলৈ পইচা ল'ব লাগিব। আৰু সুতলৈ যদি কোনোবাই পইচা নলয়, আমি আমাৰ বিভিন্ন সদস্য পিতপিতা কৰিছে, তেওঁলোকৰ যোগেদি আমি সুদ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি থৈছোঁ, আৰু সুদ ল'বলৈ আমি মানুহক বাধ্য কৰোঁ। গতিকে আমি খুব সুখী, আমি আমাৰ সামগ্ৰিক পৰিস্থিতি বা বৰ্তমান আমি খুব অৰ্থনৈতিকভাৱে বিকাশশীল হ'ব পাৰিছোঁ। আমাৰ ইয়াত অৱদান যথেষ্ট আছে। অৱদান আছে, আমি স্বীকাৰ কৰিব লাগিব। কিন্তু ডাঙৰীয়া, আপোনাৰ পৰা আমি জানিব বিচাৰিম, আপুনি কিমান শতাংশ সুদ লয়? চাওক, অৱস্থা অনুযায়ী ব্যৱস্থা। হয়, আমি মানুহ চাই 20%, আৰু যদি ডেভেলপ হয় তেতিয়া আমি 10% আহিব লগা হয়, 7% আহিব লগা হয়। গতিকে অৱস্থা চাই ব্যৱস্থা, আমি চেষ্টা কৰোঁ যাতে আমাৰ বিকাশ হয়। এতিয়া আপোনালোকৰ পৰা জানিব বিচাৰিম, আপোনালোকে এই সুদলৈ আপুনি ধাৰলৈ লয় নে সুদলৈ পইচা লয়? নাচাওক, আমি সুদলৈও লওঁ। এই সুদটোৱে আপোনাক কিবা মানে এই পাৰ্চেণ্টেজ আপোনাক কিবা অসুবিধা কৰে নেকি? আপোনালোকৰ কিবা অসুবিধা কৰে নেকি? কিছুমান মানুহৰ ক্ষেত্ৰত অকণমান অসুবিধা হয়, কিছুমানৰ কাৰণে অকণমান ভাল হয়। কেলৈ কিছুমান মানুহে অলপ সোনকালেই দি দিব পাৰে, তেওঁলোকৰ কাৰণে কোনো অসুবিধা নহয়। যিমানেই নহওক মাজত এটা কথা মই ক'ম, তেখেতসকলে আজিকালি যিটো হাই ৰেট, খুব ইণ্টাৰেষ্ট ৰেটটো খুব বেছি কৰাৰ কাৰণে আমাৰ নিচিনা মানুহখিনিৰ কাৰণে কিন্তু আমাৰ চলিবলৈ কিছু অসুবিধা আছে।
আপোনালোকে চাব এতিয়া মানুহখিনি প্ৰায় তেওঁলোক তেখেতসকলে সুদৰ নামত মানে মানুহখিনি খুব পিয়ন কৰি দিলে মানুহখিনি মানে সাধাৰণতে এতিয়া মানুহৰ পইচা নাইকিয়া হৈ গৈছে এই আমাৰ মানুহখিনি বা চান্দা তুলি খোৱা মানুহখিনিয়ে খুব আছে তেখেতৰ সমস্যা হৈছে গতিকে তেখেতসকলে ভাবিব লাগিব তেখেতসকলে আকৌ নিজৰ চিন্তা কৰিলে নহ'ব আমাৰখিনিও ভাবিব লাগিব বাকী মানুহৰ কথাত মই যিটো একমত নহয় এইটো চিটুৱেশ্যন এতিয়া যিটো দেশৰ অৰ্থনৈতিক অৱস্থা একো বেয়া নহয় চাওক মই সঁচাকৈ আমাৰ ডাঙৰীয়াৰ বক্তব্যত সঁচাকৈ মই হতাশগ্ৰস্ত হৈছোঁ এইটো তেখেতে গৰিহণাৰ যোগ্য কথা কৈছে কাৰণ চাওক সুদ লোৱাটো মই সুদ ল'ব পাৰিছোঁ ন সেইটো মই পাৰিছোঁ আপুনি মোৰ পৰা ল'ব লগা হৈছে গতিকে আপুনি মোক ডাঙৰ কথা ক'ব নোৱাৰে সেইটো কোনো যুক্তি নাই আপুনি মোক ডাঙৰ কথা ক'ব নোৱাৰিব মই সুদ লওঁ আৰু সুদৰ পইচা নাপালে মই ধন সম্পত্তি যিবোৰ উঠাওঁ আপোনালোকে আপোনাৰ পৰা আমি সুদৰ পইচা লওঁ আপোনাৰ পৰা আমি মোৰ সদস্য লৈছোঁ ন এটা চান্দা লৈছোঁ বেলেগ কথা আপোনালোকৰ মানুহৰ পৰা আমি এটা চান্দা আনিছিলোঁ বেলেগ কথা নহয় জানো আমি কিবা এটা অকেজনলি চান্দা আনিছোঁ তাৰ পৰা আমি 10% কিবা আপোনাৰ চান্দাই আমাক কিমান আমাৰ সুদ বঢ়াবলগীয়া হৈছে কিয় আপুনি গম পায় নাই আমাৰ সুদ যে বঢ়াবলগীয়া হৈছে সুদ পাবলৈ আপোনাৰ নবঢ়াই সুদটো আমি বঢ়াবলগীয়া হৈ গৈছে আপোনালোকৰ কাৰণে কাৰণ আপোনালোকক চান্দা দিওঁতে আমাৰ আপোনালোকে এইটো গোটেই আমাৰ অসমৰ যিটো অৰ্থনৈতিক গাঁথনিটো শেষ কৰি দিছে আপোনালোকক গোটেই অসমৰ ৰাইজে দেখি আছে মই একমত নহয়। কাজিয়া নকৰিব কথাখিনি শৃংখলাভাৱে কথা পাতক কাজিয়া নকৰিব মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম আপোনালোকে যেতিয়া সুদটো দিয়ে সুদলৈ পইচা কাৰোবাক দিয়ে আপোনালোকে এগ্ৰিমেণ্ট কৰি লয় ক'ৰবাত চহী কৰাই লয় নে এনেই আপোনাৰ মুখৰ ঘৰত পইচাটো দিয়ে কেনেকৈ চাওক মই আপোনাক ইতিমধ্যে কৈছোঁ যে আমাৰ এটা বৃহৎ নেটৱৰ্ক আছে বিভিন্ন সদস্য পিয়াপি দি ফুৰিছে আমাক গাঁৱে ভূঞে তেওঁলোকে বিভিন্ন প্ৰক্ৰিয়াৰে সুদ আদায় কৰাৰ কাম কৰি আছে গতিকে কিছুমানে কি কৰে উকা কাগজত চহী কৰাই লয় আমাৰ বেছিভাগে উকা কাগজত চহী কৰাই লয় আৰু কিছুমানে দলিল কৰাই লয় কিছুমানে ধৰক সোণৰ গহনা তেনেকুৱা বাজেয়াপ্ত কৰি পেলাই পইচা দিয়ে গতিকে বিভিন্ন ধৰণৰ ন কৌশল আমি অৱলম্বন কৰোঁ পৰিস্থিতি চাই যোনটো কাৰ্যকৰী হয় আমি সেইটোক আমি স্থিতাৱস্থা বাহাল লওঁ এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম আপুনি চান্দা এখেতসকলৰ পৰা ক'লে হয় তেখেতসকলে কৈছে যে আপোনালোকে চান্দা তোলাৰ কাৰণে এখেতসকলক সুদটো বঢ়াই দিব লগা হৈছে নাই পৰিমাণটো বঢ়াই দিব লগা হৈছে সেইটো কথা নহয় চান্দাটো তুলিবই লাগিব চান্দাটো তুলিবই লাগিব চান্দা তুলিলে তেখেতসকলকে আমাৰ যিটো সংগঠন বহুত এটা বৃহৎ সংগঠন হয় মই চান্দাটো বেয়া বুলি ক'বলৈ বিচৰা নাই কাৰণ মোৰ মানে বংশগত আমাৰো বংশগত ঐতিহ্যত চান্দা তুলি আমাৰ সংস্কৃতি আমি ধৰক আমাৰ ককা আমাৰ দেউতা তেনেকৈ তেখেতসকলে চান্দা তুলিছে আজি মই তুলিছোঁ কাইলৈ আমাৰ পৰৱৰ্তী প্ৰজন্মই মোক তুলিব মই সেইটো মই কৰা নাই কিন্তু মই এটা বেলেগ বৃত্তিত সোমাইছোঁ বৃত্তিটো হৈছে সুদ কাৰণ মই তাৰ পৰা অলপ নিজকে চান্দা তোলা সংস্কৃতিৰ পৰা অকণমান নিজকে ওপৰলৈ আনিছোঁ গতিকে মোক তললৈ আনিছে সেইটো কথা আপুনি নক'ব নাই সেইটো কথা আপুনি নক'ব আপুনি নিজকে ওপৰলৈ বুলি কৈ তাৰমানে কি মই তলত কাম কৰিছোঁ নাই আমি এটা ডাঙৰ এটা সংগঠন আছে আমি ডাঙৰ এটা সংগঠন আমিতো এনেইতো আমি কাম কৰা নাই বহুত ডাঙৰ সংগঠন দেখিছোঁ ইয়াতে বহুত সকলোকে মই শ্ৰদ্ধা কৰোঁ মই সকলোকে শ্ৰদ্ধা কৰোঁ বহুত ডাঙৰ সংগঠন আছে কিন্তু যেতিয়া নিৰ্বাচনৰ সময় হওক বা বিভিন্ন ঠিকা বিভিন্ন কামত আমাৰ হাত পতা মানুহ বহুত আছে দেই আপোনাক মই সকীয়াই দিছোঁ আমাৰ লগত পেপৰি নাপায় এতিয়া শুনক এতিয়া আপোনাৰ পৰাও মই কমিশ্যন পাম মোক দিয়ে আপুনি মোৰ প্ৰাপ্যটো তেখেতেও দিয়ে গতিকে আমি চবেই মিলি চলিব নালাগিব বিষয়টো মিলা মিছালে আহক আপোনালোকে তৰ্ক কৰিলে কি লাভ চাওক ইলেকশ্যনৰ সময়ৰ কথা কৈছে এজনে ইলেকশ্যনৰ সময়ত আপুনি দিয়া নাই হয় আপুনি পইচা সম্পূৰ্ণ ঘূৰাই দিয়া নাই হয় সেইটো ডাঙৰীয়া মই বুজি পাইছোঁ আপোনাৰ কথাটো মই বুজি পাইছোঁ আমি ইলেকশ্যনৰ সময়ত আপোনাৰ পৰা পইচা ল'লোঁ টকা ল'লোঁ লাখ টকা কিন্তু তাৰ বিনিময়ত যিটো প্ৰতিশ্ৰুতি দিছিলে আপুনি পূৰণ কৰিলে নে আজিৰ হেৰিখন আমাৰ নিশ্চয়
নিজৰ তেখেতসকলৰ নিজৰ প্ৰপাৰ্টি বনাব লাগে, নিজে অলপ উন্নতি কৰিব লাগে, এইটো কথাকে চিন্তা কৰোঁতে আমাৰ বেলেগ মানুহখিনি আমাৰ দুখীয়া বাকী মানুহখিনি দুখীয়া হৈ গৈ আছে। সমতা নাই ৰ'ব মোক লেট মি ফিনিছ। সমাজতে সমতা সৃষ্টি কৰিবৰ কাৰণে হ'লে তেখেতসকলে কিন্তু অলপ মানে মানুহক এই তেখেতৰ পদ্ধতিটো সলনি কৰিব লাগিব। এইটো পদ্ধতিত আমাৰ সমাজত কিন্তু সমতাৰ সৃষ্টি পদ্ধতিটো অকণমান সলনি কৰিব, তেখেতসকলে সলনি কৰিব আৰু তেখেতসকলে ভাবিব পাৰে দহটো কিবা এটা নেমে কৰিব পাৰে। উদয় ডাঙৰীয়া, হয় উদয় ডাঙৰীয়া, আপুনি কি ক'ব এই বিষয়ে? চাওক, আমি বাকী ল'বই লাগিব, আমি বাকী খাবই লাগিব, আমাৰ বাকী খোৱা মানুহ বহুত আছে, গম পাইছেনে? আমি বাকী নহ'লে বাকী নেখালে আমাৰ মানুহ জীয়াই থাকিব নোৱাৰে। ঠিক কৈছে। নহয় সেইটো বুজিছোঁ, বাকী নেখালে মানুহ জীয়াই থাকিব নোৱাৰে, কিন্তু বাকী লৈ সুতলে পইচাটো ঘূৰাই দিব লাগে। আকৌ আপোনালোকে ডাঙৰ কথা, ক'ৰ পৰা পইচা দিম, নিদিলে কি কৰিব, মই মৰি গৈছোঁ নেকি? আপোনালোকে নাই, আমিতো পলাই যোৱা নাই, আমি পলাই নাযাওঁ, কেতিয়াও নাযাওঁ আমি। আমাৰ পইচা হ'লে আমিতো দিমেই। আপুনি পলাই নাযায়, কিন্তু বাটত দেখিলে মোক ঘূৰাই যায়। নাই তেনেকুৱা কথা নহয়। তেনেকুৱা আপোনালোকৰ সংগঠনৰ সদস্য প্ৰায়বিলাকে একেই। আপোনাৰ কথাত মই একমত নহয়। মোৰ লগত আপুনি কাৰ লগত কথা পাতি আছে বুলি ভাবিছে? মোৰ বহুত দূৰলৈকে হাত আছে, থাকিব পাৰে। মই ভয় নকৰোঁ। চব ইয়াত এখেতসকলে মোৰ কথা জানে, মই ভয় নকৰোঁ। কিন্তু মই আপোনাক ইয়াতো ব্যৱস্থা ল'ব। মোক কিবা ভাবুকি দিব ধৰিছে? ভাবুকি বাদ দিয়ক, ভাবুকিটো বহুত পাছৰ কথা। মই বহুত তললৈ যাব পাৰোঁ, বহুত ওপৰলৈ যাব পাৰোঁ। আমাৰ লগত ৰ'ব এক মিনিট, আমাৰ লগত ফোনত সংযোগ হৈছে। হেল্ল', এডিকশ্যন বৰুৱা শুনা পাইছে? হেল্ল', হয় মই এডিকশ্যন বৰুৱা চাই আছোঁ, আপোনালোকক চাই আছোঁ, অনুষ্ঠান চাই আছোঁ। আমাৰ কথা কোনো ভবা নাই, আমি ৰাতি 2-3টাতো দিওঁ ন বস্তুটো। চাওক, নিচা ক'ত নাই, দুখত নিচা, সুখত নিচা, ৰাতি নিচা, দিনত নিচা, বুঢ়াৰ নিচা, ডেকাৰ নিচা, যোগান ধৰাতহে আছে কিন্তু সঁচা নিচা। এই 50 টকাৰ বটল আমি 100-150লৈকে লওঁ। এই ফোনটো মই ইনটক্সিকেট শইকীয়াক দিছোঁ, তেওঁ মনৰ কথা ক'ব বিচাৰিছে। হয় নমস্কাৰ, মই শইকীয়া। চাওক, আমাৰ 6,000টা দাবী আছে, ৰাস্তাত আমাক ধৰে ন, আমাক ধৰি পেলাই খাপ পিটি থাকে। নহয় চাওক, মিটিঙত ডনেশ্যন আমাৰে বেছি যায়, আমাৰে ডনেশ্যন বেছি যায়। আকৌ আপোনালোকৰ লগত যোগাযোগ কৰিম, আপোনালোক লাইনতে থাকিব, কেনিও নাযাব। হয় চাওক, বৰ দুখ লাগে, লাজ লাগে, কাৰণ তেওঁলোকে ধাৰ লয়, তেওঁলোকে সুতলে পইচা লয়, কিন্তু তেওঁলোকৰ কথা বেছি। আপুনি অনুষ্ঠানটোত পৰ্যবেক্ষণ যদি কৰিছে, দেখি আছে, ৰাইজে দেখি আছে, তেওঁ কেনেকুৱা এটা গুটিলে, কেনেকুৱা ধৰণৰ কথা কৈছে। নাই সেইটো অকণমান বেছি কৈ আছে। আমি বাকী ল'বই লাগিব, আমি ধাৰ ল'বই লাগিব। এখন টক শ্ব' চলি আছে। আপুনি মই মাত মতা নাছিলোঁ, কিন্তু এতিয়া মই মাতিবলৈ বাধ্য হৈছোঁ। মাজত যদি কথা নক'ব, আপুনি কৈ থাকোঁতে মই কোৱা নাছিলোঁ। মোৰ কথাত আপুনিহে মোৰ কথাত বেছিকৈ মাত দিছে। ময়ো বিচৰা নাই আমাৰ পৰা ৰাইজে বেয়া বাৰ্তা পাব, মই এটাই বিচাৰিছোঁ, ৰাইজে আমাৰ পৰা সুতলে পইচা লয়। গতিকে এনেকুৱা অশৃংখল এটা পৰিৱেশ মই হোৱাটো নিবিচাৰোঁ, আৰু মই নিজেই লজ্জিত এনেকুৱা ব্যক্তিৰ লগত মই আহিবলৈ, মানে সন্মুখাসন্মুখী হ'ব লগাটো মই লজ্জিত। আপুনি সেইটো কিন্তু অলপ আপোনাৰ মই কথাটো বেয়া পাইছোঁ। আপুনি ব্যক্তিগতভাৱে তেখেতৰ সৈতে আক্ৰমণ কৰিব লগা নাই, তেখেতসকলৰ সেইটো কামেই হয়, তেখেতে ধাৰলৈ পইচা লয়, পইচা আৰু তেখেতে যদি আপোনালোকৰ পইচা মোক ক'ব দেখি আছে, আপোনালোকে হুলস্থুল নকৰিব, আপোনালোকে কাৰ টকশ্ব'ত কথা পাতি আছে? মই এনেকুৱা টকশ্ব'ত নাহোঁ দৰকাৰ হ'লে। আপুনি যিবিলাক মানুহৰ লগত মোক বহাইছে, এনেকুৱা টকশ্ব'ত নাহোঁ।